লগৰকেইটা আহিল খবৰ নিদিয়াকৈ খাইহেনক কণী আৰু দাইল দম। এতিয়া বহুত চিন্তা কেনেকৈ বনাওঁ। বগা বগা কণীকেইটা ধুনীয়াকৈ উলিয়াই মেলি বনাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। ধুনীয়াকৈ লাগি গ'লোঁ মোৰ কামত কণী আৰু দাইল দম বনাবলৈ। লগৰটো কেমেৰাটো ধৰাই ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি বনাই আছোঁ। আজি মই এনেকুৱা ধুনীয়াকৈ বনাম যে লগৰকেইটা কৈছে ন আঙুলি কি কাঁহীখনকো খাই পেলাব। এইফালে মোৰ পূৰা চিক্ৰেট মছলাবোৰ ঢালি দিলোঁ। পূৰা ধুনীয়াকৈ কণী দম বনাই আছোঁ। এয়া আমি তিনিটা পূৰা ধুনীয়াকৈ খাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। সঁচাকৈ বহুত ধুনীয়া হৈছিল সেইদিনাখন। আৰু বিচনাতে খাই আছোঁ, ডাইনিং টেবুলত খোৱা নাই, কাৰণ ৰুমত আছোঁ ন, ক'তনো ডাইনিং টেবুল পাওঁ, সেইকাৰণে বিচনাতে মাৰি দিলোঁ আৰু ভাতটো। খুৱাই বোৱাই লগৰকেইটাক বিদায় দিলোঁ। চাওঁতে ৰাতি হ'ল। ৰাতি অলপমান ওলাই যাওঁ বুলি ভাবিছিলোঁ। ওলাই যাওঁতে দেখিলোঁ এই প্ৰকাণ্ড হকা সাপডাল। ৰাতি বস্তু যোৱা ময়ো যাওঁ, তুমিও যোৱা সিফালে। বজাৰলৈ আহিলোঁ। বিশেষ একো নিব লগা নাছিলে, বিলাহী নিবৰ কাৰণে আহিলোঁ। ধুনীয়াকৈ পকা ৰঙা বিলাহী তোমাক খাম আজি। সেয়া ধুনীয়াকৈ বিলাহী লৈ ল'লোঁ। অকলে থাকোঁ যে বেছিকৈ নলওঁ, নহ'লে বেয়া হৈ যাব।